নিজকে সফল বুলি ভবা মানুহৰ দুটা চেহেৰা থাকে। নমস্কাৰ, মই দেৱেশ বৰুৱাই আজি আপোনালোকক নেপোলিয়ন হিলৰ আত্মবিশ্বাস আৰু সঠিক চিন্তাৰ বিস্ময়কৰ শক্তিৰ কিতাপখনৰ কেইটামান কথা পঢ়ি শুনাম। নিজকে সফল বুলি ভবা মানুহৰ দুটা চেহেৰা থাকে। তাৰে এটা হ'ল তেওঁ নিজে জনা চেহেৰা আৰু দ্বিতীয়টো হ'ল যিটো চেহেৰা আনে দেখিবলৈ পায়। বাহিৰৰ মানুহে মানুহৰ যিটো চেহেৰা দেখে সেইটো এটা মুখা। খুব নিবিড়ভাৱে আৰু ঘনিষ্ঠভাৱে চোৱাৰ সুযোগ নাপালে মানুহৰ সেই মুখাৰ আঁৰৰ মুখখন কেতিয়াও চকুত নপৰে। সি চিৰকালৰ মুখৰ আঁৰত লুকাই থাকে। তেওঁলোকে আনৰ আগত নিজৰ সৰু সৰু অভিজ্ঞতা আৰু সাফল্যৰ কথা অনবৰতে কৈ সেইবোৰক জীয়াই ৰাখিব বিচাৰে, কাৰণ তেওঁলোকে এনে একোকে নকৰে যাৰ বাবে তেওঁলোকক সকলোৱে সকলো সময়ত মনত ৰাখিব পাৰে। সেয়েহে তেওঁলোকে তেওঁলোকৰ বিষয়ে অনবৰতে বকি থাকে। তেওঁলোকে মানুহৰ আগত নিজৰ এটা বিশেষ ৰূপ দাঙি ধৰাৰ চেষ্টা কৰে, নিজকে এটা আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে। তেওঁলোকে নিজৰ বিষয়ে এনেদৰে কয় যেন তেওঁলোক একোজন মহান ব্যক্তি। তেওঁলোকে কামনা কৰে মানুহে তেওঁলোকক মহান বুলি ভাবক। এই শ্ৰেণীৰ মানুহে পৃথিৱীৰ সকলো কথাতে নিজৰ মতামত জাহিৰ কৰে। তেওঁলোকে ভাবে পৃথিৱীত এনে কোনো বিষয় নাই যি বিষয়ত তেওঁলোকৰ মতামত দিয়াৰ ক্ষমতা নাই। তেওঁলোকে সকলো সময়তে নিজৰ জ্ঞানমত্তাৰ কথা আনৰ আগত কৈ ফুৰে। এনে ভাৱ দেখুৱায় যেন তেওঁলোক একোজন মহাজ্ঞানী ব্যক্তি। দুৰ্বল মনৰ মানুহ সহজে তেনে স্বঘোষিত সফল মানুহৰ কথাৰ জালত ভৰি দিয়ে। তেওঁলোকক প্ৰশংসা কৰে, কিন্তু তেওঁলোকৰ ঘনিষ্ঠসকলে সেই ফাঁকি সহজতে ধৰা পেলায়। তেওঁলোকে তেওঁলোকৰ মুখৰ আঁৰৰ মুখখন দেখিবলৈ পায়। অৰ্থাৎ কোনো মানুহে পৃথিৱীৰ সকলো মানুহক ফাঁকি দিব নোৱাৰে। সেয়ে মিছা দম্ভালি ত্যাগ কৰি এজন সঁচা অৰ্থৰ মানুহ হোৱাৰ চেষ্টা কৰাৰ উচিত। তেনে মানুহক সকলোৱে ভাল পায়, শ্ৰদ্ধা কৰে, প্ৰয়োজনত সহায় সহযোগিতা কৰে। ধন্যবাদ।